নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজিকালি বিশ্বায়নৰ যুগ, ডিজিটেলাইজেশ্যনৰ যুগ, সকলো কাম মানুহে ঘৰতে বহি কৰিব বিচাৰে। আজি মই আপোনাৰ লগত APDCL লাইটৰ বিল অৰ্থাৎ আছাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানীৰ লাইটৰ বিল কেনেকৈ অনলাইন মাধ্যমেৰে পৰিশোধ কৰিব পাৰি সেই সম্পৰ্কে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ'টো চাই ভাল পাব। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই বাৰু ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি লৈছোঁ। প্ৰথমতে আপোনালোকে স্ক্ৰীন টাইপ কৰিব APDCL, মই টাইপ কৰিছোঁ APDCL। তাৰপিছত APDCL ৱেবছাইটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এটা অপশ্যন পাব পে ইলেক্ট্ৰিচিটি বিল, সেইটো ক্লিক কৰিব। তাতে আপোনালোকৰ কনজিউমাৰ নম্বৰটো এণ্টাৰ দিব। মই বাৰু মোৰ কনজিউমাৰ নম্বৰটো এণ্টাৰ কৰি দিছোঁ 08। গোটেইখিনি আপোনালোকৰ আহি গৈছে। কনজিউমাৰ নেম, চাব ডিভিজন, বিল এমাউণ্ট, ডিউ ডেট গোটেইখিনি আহি গৈছে। তাতে আপোনালোকৰ মোবাইল নম্বৰটো দি দিব। তাৰপিছত আপোনালোকৰ ইমেইল আইডিটো সেইটো নিদিলেও হয়, এইটো কম্পালচৰি নহয়, তথাপিও মোৰ আছে কাৰণে মই দি দিছোঁ। তাৰপিছত আপোনালোকে পে'নাত ক্লিক কৰিব। পে'নাত ক্লিক কৰাৰ পিছত আপোনালোকে যিটো অপশ্যনে পে'মেণ্ট কৰে অৰ্থাৎ ডেবিট কাৰ্ড চিলেক্ট কৰিব পাৰে। তেতিয়া আপোনাৰ ডেবিট কাৰ্ডৰ নম্বৰ, মান, ইয়াৰ, কাৰ্ড হোল্ডাৰ গোটেইখিনি চিলেক্ট কৰি মেক পে'মেণ্টত ক্লিক কৰি দিব। মোৰ বাৰু বিল আগতীয়াকৈ দিয়া আছে, সেইকাৰণে বাৰু মই পে'মেণ্টটো নকৰোঁ। এইখিনিয়ে হ'ল APDCL বিল পে'মেণ্ট কৰা ছিষ্টেমটো। আকৌ যদি আপোনালোকে ভাবে মই পে'মেণ্ট কৰা বিলৰ ৰিচিপ্টখন কেনেকৈ ডাউনলোড কৰিম, তেতিয়াহ'লে আপোনালোকৰ এটা অপশ্যন আছে প্ৰিণ্ট ডুপ্লিকেট ৰিচিপ্ট, ইয়াতে ক্লিক কৰি দিব। কনজিউমাৰ নম্বৰটো দি দিব। ইয়াতে ক্লিক কৰিব কাৰ চিনটোত।